Devdas Information. Lucky Devdas Information. Devdas Information YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছো CSE IIBF নিউ পেটাৰ্ণ এক্সাম কুৱেশ্যন এণ্ড এনচাৰ্ছ অসমীয়া ভাষাত। এই প্ৰেজেণ্টেশ্যনটো উপস্থাপন কৰিছে লক্ষী দেৱদাস। মোৰ যোগাযোগ নম্বৰ 9101046197। পৰিচালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC and CSE গভৰ্ণমেণ্ট চেণ্টাৰ, অকাজান শান্তিপুৰ ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ কাষত, ডাকঘৰ অকাজান, থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। এই চেনেলটোত আপোনালোকে পাব CSE IIBF এক্সাম প্ৰিপেৰেশ্যন, নিউ পেটাৰ্ণ MCQ, কুৱেশ্যন এণ্ড এনচাৰ্ছ, বেংকিং এৱাৰনেছ, আছামিজ নোটছ এণ্ড গাইডেন্স, কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'ছ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নতুন নতুন এডুকেশ্যন ভিডিঅ' এণ্ড কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'বিলাক পোনপ্ৰথমে চাব বা শুনিব সক্ষম হয়। ধন্যবাদ। IIBFৰ পৰীক্ষা 2026 অসমীয়া MCQ 200 প্ৰশ্নৰ উত্তৰ, অংশ 10, অংশ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম আৰু দশম আৰু নৱম এই অংশসমূহ উপস্থাপন কৰা হ'ল। এতিয়ালৈকে যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংকত চাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। প্ৰশ্ন নম্বৰ 181, হোৱাইট লেবেল ATM কোনে স্থাপন কৰে? বিকল্পসমূহ ক অ বেংক কোম্পানী, খ RBI, গ SBI, ঘ LIC। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অ বেংক কোম্পানী। প্ৰশ্ন নং 182, শুদ্ধ বিত্তীয় সাহায্য কিহৰ বাবে? বিকল্পসমূহ ক শুদ্ধ ঋণ, খ চিকিৎসা, গ ভোটদান, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক শুদ্ধ ঋণ। প্ৰশ্ন নং 183, SHGৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক আত্মসহায়ক গোট, খ সামাজিক সহায়ক গোট, গ সৰু মানৱ গোট, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আত্মসহায়ক গোট। প্ৰশ্ন নং 184, কোষাগাৰ কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক ধন ব্যৱস্থাপনা, খ চিকিৎসা, গ কৃষি, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ধন ব্যৱস্থাপনা। প্ৰশ্ন নং 185, বেংকৰ হাৰ কোনে নিয়ন্ত্ৰণ কৰে? বিকল্পসমূহ ক RBI, খ SBI, গ LIC, ঘ নেবাৰ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব ক RBI। প্ৰশ্ন নং 186, অগ্ৰাধিকাৰ খণ্ডৰ ঋণ কাক দিয়া হয়? বিকল্পসমূহ ক বিশেষ ক্ষেত্ৰসমূহ, খ অভিনেতা, গ খেলুৱৈ, ঘ বিদেশী কোম্পানী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিশেষ ক্ষেত্ৰসমূহ। প্ৰশ্ন নং 187, বেংকৰ লিয়ন মানে কি? বিকল্পসমূহ ক বেংকৰ অধিকাৰ, খ চিকিৎসা, গ ভোটদান, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংকৰ অধিকাৰ। প্ৰশ্ন নং 188, সমৰ্থন কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক চেক হস্তান্তৰ, খ চিকিৎসা, গ কৃষি, ঘ হ'ল। ইয়াৰ সঠিক উত্তৰটো হ'ব ক চেক হস্তান্তৰ। প্ৰশ্ন নং 189, দ্বিধাহীনতা মানে কি? বিকল্পসমূহ ক ঋণ শোধ কৰিব নোৱাৰা অৱস্থা, খ লাভ, ঘ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ঋণ শোধ কৰিব নোৱাৰা অৱস্থা। প্ৰশ্ন নং 190, ক'ৰ বেংকিং সমাধান মানে কি? বিকল্পসমূহ ক কেন্দ্ৰীয় বেংকিং ব্যৱস্থা, খ চিকিৎসা, গ কৃষি, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কেন্দ্ৰীয় বেংকিং ব্যৱস্থা। প্ৰশ্ন নম্বৰ 191, বেংকিং খণ্ড কিহৰ অংশ? বিকল্পসমূহ ক বিত্তীয় ব্যৱস্থা, খ শিক্ষা, গ কৃষি, ঘ স্বাস্থ্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিত্তীয় ব্যৱস্থা। প্ৰশ্ন নং 192,
বেংকাৰ কাক কয়? বিকল্পসমূহ ক বেংক কৰ্মচাৰী, খ চিকিৎসা, গ শিক্ষক, ঘ কৃষক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক কৰ্মচাৰী। প্ৰশ্ন নং 193, ডিজিটেল ইণ্ডিয়া কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক ডিজিটেল উন্নয়ন, খ চিকিৎসা, গ কৃষি, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ডিজিটেল উন্নয়ন। প্ৰশ্ন নং 194, বেংকিং অভ্যাস কিহৰ বাবে গুৰুত্বপূৰ্ণ? বিকল্পসমূহ ক সঞ্চয় বৃদ্ধি, খ ভোটদান, গ চিকিৎসা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঞ্চয় বৃদ্ধি। প্ৰশ্ন নং 195, মুদ্ৰাস্ফীতি মানে কি? বিকল্পসমূহ ক মূল্য হ্ৰাস, খ মূল্য বৃদ্ধি, গ লাভ, ঘ লোকচান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মূল্য হ্ৰাস। প্ৰশ্ন নং 196, বেংকাৰ গ্ৰাহকৰ সম্পৰ্ক কিহৰ বাবে গুৰুত্বপূৰ্ণ? বিকল্পসমূহ ক বিশ্বাস স্থাপন, খ চিকিৎসা, গ ভোটদান, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিশ্বাস স্থাপন। প্ৰশ্ন নং 197, ডিজিটেল পে'মেণ্ট কিহৰ সহায়ত হয়? বিকল্পসমূহ ক ইলেক্ট্ৰনিক মাধ্যম, খ নগদ, ঘ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইলেক্ট্ৰনিক মাধ্যম। প্ৰশ্ন নং 198, চেক ক্ৰচিং কিহৰ বাবে কৰা হয়? বিকল্পসমূহ ক সুৰক্ষা, খ লাভ, গ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সুৰক্ষা। প্ৰশ্ন নং 199, PMJDY মূল উদ্দেশ্য কি? বিকল্পসমূহ ক সকলোকে বেংকিং সুবিধা দিয়া, খ ভোটদান, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সকলোকে বেংকিং সুবিধা দিয়া। প্ৰশ্ন নং 200, বেংকিঙে দেশৰ অৰ্থনীতিৰ বাবে কেনেকুৱা? বিকল্পসমূহ ক গুৰুত্বপূৰ্ণ, খ অপ্ৰয়োজনীয়, গ ক্ষতিকাৰক, ঘ একোৱেই নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গুৰুত্বপূৰ্ণ। ভিডিঅ'টো গভীৰভাৱে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ। আপোনালোকৰ মৰম আৰু সমৰ্থনে আমাৰ প্ৰেৰণা। আগন্তুক ইংলিছ ছেশ্যন আহি আছে। অনুগ্ৰহ কৰি আগন্তুক খণ্ডৰ বাবে অপেক্ষা কৰক। সপোন পূৰণৰ পথত আমি একেলগে আগবাঢ়ি যাম। ধন্যবাদ।